संकस डिग्री फरायसालिमानि गोदानै बिल्डिं न' लुफुंनो अन्थाइ खाम्फा गायसननानै होदों एमएलए जिरन बसुमतारिया। गसाइगाव महकुमानि सिङाव थानाय तेलिफारायाव केबिकेनि साखाथियाव दिनै संकस डिग्री फरायसालिमानि गोदानै बिल्डिं न' लुफुंनो अन्थाइ खाम्फाखौ एमएलए जिरन बसुमतारिया गायसननानै होयो। बिटिआरनि सरकारनि मददजों गिबि खोलोबाव बे संकस डिग्री फरायसालिमानि बिल्डिंखौ 50 लाख रांजों लुफुंनाय जागोन। दिनैनि बे हाबाफारियाव एमएलए बिथांजों लोगोसे बिटिआर सरकारनि मावफुं सोद्रोमा विल्सन हासदा बारग' एमएलए हेमन्त्रनाथ ब्रह्म आरो फरायसालिमानि गोरायुंजों लोगोसे बिबुंगोरा फरायसाफोराबो बाहागो लाफायो। আজি খুবেই ভাল লাগিছে যে আমাৰ যেটো সংকচ ডিগ্ৰী কলেজ সেইখন আজি আমাৰ গোসাইগাঁও অঞ্চলৰ এই তেলিপাৰা এৰিয়াত আজি এই কলেজখনৰ একাডেমিক বিল্ডিঙৰ যি ফাউণ্ডেশ্যন ষ্টন সেইটো লে কৰা হ'ল। এইখন কলেজত বহুত দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালীবিলাক অধ্যয়ন কৰে, পঢ়িবলৈ আহে আৰু এই কলেজখন সদায় চেষ্টা কৰি আহিছে যে সদায় যাতে আমাৰ দুখীয়া ল'ৰা ছোৱালীবিলাকক ষ্টুডেণ্ট ছাত্ৰীবিলাকক ভাল যাতে কোৱালিটি এডুকেশ্যন দিয়াব পাৰে। আৰু আমাৰ যি কেইজন ইয়াত প্ৰিন্সিপাল আছে বা ষ্টাফ আছে সকলৰ লগতে মই বহুতবাৰ লগ কৰিছোঁ আৰু তেখেতসকলৰ লগত কথা পাতিছোঁ আৰু তেখেতসকলে সঁচাকৈ ডেডিকেটেডলি মানে এইখন ছেক্টৰত এডুকেশ্যন ছেক্টৰত যিটো মানে তেখেতসকলে এটা কণ্ট্ৰিবিউশ্যন দিব লাগে শিক্ষাগুৰু হিচাপে তেখেতসকলে সদায় প্ৰয়াস চলাইছে। আৰু মই আশাবাদী যে নিশ্চিত ৰূপে এইখন অঞ্চলত যি এটা গেপ আছিল যে বহুত ল'ৰা ছোৱালীবিলাকে মেট্ৰিক পাছ কৰি বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বহুতখিনি ইনষ্টিটিউশ্যনত তেখেতসকলে সুযোগ নাপায়, কিন্তু সেই গেপখিনি আমাৰ এই সংকচ ডিগ্ৰী কলেজে ফিল আপ কৰি আছে আৰু ফিল আপ কৰিব অহা দিনত, সেইটো আশাবাদী আমি। আৰু এতিয়া চবতকৈ ভাল লাগিল যে এটা প্ৰাইম লোকেশ্যন, এটা ধুনীয়া লোকেশ্যনত এখন কলেজ স্থাপিত হ'বলৈ গৈ আছে বা মানে তেখেতসকলৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো হ'বলৈ গৈ আছে, বনিবলৈ গৈ আছে, কাৰণ ইয়াত হাইৱে আছে ওচৰতেই আৰু ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে বহুত সুবিধা হ'ব তেতিয়া, আৰু যে ইয়াত কমিউনিকেশ্যনৰ কাৰণে ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে বহুতখিনি সুবিধা তেখেতসকলে লাভ কৰিব। আৰু মই বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ যে তেখেতে যি এটা অনুদান প্ৰায় 50 লাখ টকাৰ এটা অনুদান দিলে, এইটো প্ৰথম যাতে কামখিনি আৰম্ভ হৈ যায়। আকৌ তেখেতে কৈছে যে আমি অহা দিনত আমি কি ধৰণে এইখন কলেজক সহায় কৰিব পাৰিম, সেইটোৰ কাৰণে মানে তেখেতে অলৰেডি কথা দিছে। আৰু কামখিনি যিহেতু আজি আৰম্ভ হ'ল, মই অনুভৱ কৰোঁ যে নিশ্চিতভাৱে ভাল কাম হ'ব। আৰু আমি সকলোৱে জানো যে সংকোচ নামটো এটা ঐতিহাসিক নাম, আমাৰ এটা নদী যিটো পপুলাৰ এটা নদীৰ নাম হয়, আৰু সেইখন নামক যি আমি জীৱিত ৰখাৰ কাৰণে সেইখন নদীৰ নামৰ ওপৰত বেছ কৰি এইখন ডিগ্ৰী কলেজ যে হৈ গ'ল, সেইটো আমাৰ কাৰণে এটা গৌৰৱময় বিষয়, এটা প্ৰশংসনীয় বিষয়। তো মই শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। আৰু বিশেষকৈ আমাৰ মাজত প্ৰমোদ বড়ো ছাৰ অহাৰ কথা আছিল, তেখেতে আহিব পৰা নাই, কিন্তু তেখেতৰ বেষ্ট উইচেছ আছে এইখন কলেজৰ কাৰণে, আৰু সেইকাৰণে আমাৰ বিধায়ক জিৰণ বসুমতাৰী ডাঙৰীয়া তেখেতক পঠাইছে আৰু তেখেতৰ জৰিয়তেই আজি আমি এই যিটো ফাউণ্ডেশ্যন লেয়িং চেৰেমনি সেইখন আমি শুভ কামখিনি আগবঢ়ালোঁ। আৰু মই আশাবাদী যে নিশ্চিত ৰূপে কামখিনি সঁচাৰূপে আৰু ভালকৈ কমপ্লিট হৈ যাব বুলি। ধন্যবাদ। नै सौफैलायबाय रंजालि बैसागु अर्थात बिहुनि गिदिर अफार। नोंथांनि हास्थायनाय बादि बाजाज कम्पानिनि मटरसाइकेल मोननो हागोन। सान्तिपुरनि फुंखा इन्टारप्राइज बाजाज शोरूमा रंजालि बैसागु अर्थात बिहुनि थाखाय लानानै फैदों धामाका अफार। नोंगौ चिरां जिल्ला सान्तिपुर 127 सि राजा लामाजों नांजाबनाय फुंखा इन्टारप्राइज बाजाज शोरूमा लानानै फैदों गोथार रंजालि बैसागु अर्थात बिहुनि धामाका बाम्पार अफार। नोंथाङा 95% ल' डाउन पेमेन्टआव मोननो हागोन। बाजाज पालसार, बाजाज प्लेटिना, बाजाज सिटी 110, NS पालसार 400 बायदि बायदि मटरसाइकेल गंफ्रोमबो मटरसाइकेलनि थाखाय 95% ल' डाउन पेमेन्ट होबानो मोननो हागोन नोंथांनि हास्थायनाय बायदि मटरसाइकेल। लोगोसे नोंथाङा मटरसाइकेलजों लोगोसे बेसेन होआलासेनिफ्रायनो मोननो हागोन गंसे हेलमेट, 10 लिटार पेट्रल, मोनसे मुहिनां गिफ्ट, लोगोसे जायखिजाया गोजाम मटरसाइकेलखौ सोलायनानैबो लांनो हागोन नोंथांनि हास्थायनाय बायदि बाजाजनि गोदान मटरसाइकेल। लोगोसे नोंथाङा मटरसाइकेलखौ मोनलांनो थाखाय लोगोआव लाबोफानांगोन आधार कार्ड, पेन कार्ड, भटार कार्ड आरो बेंक एकाउन्ट। लोगोसे बे अफारखौ मोनलांनो थाखाय
7099 100995 एबा 6003817191 जामबुं नम्बराव फोनांजाब खालामनो हागोन होननानै मिथिहोदों बाजाज श'रुमनि बिथांमोना।